নমস্কাৰ, মই এগৰাকী নতুন শিল্পীৰ ওচৰত আছোঁ। তেখেতৰ ঘৰ হ'ল ধলপুৰ কি জেগা দাদা? শিমলুগুৰি নিমুৰি। শিমলুগুৰি নিমুৰি। সেই ঠাইত উপস্থিত হ'লোহি হঠাৎ। তেখেতে খুব ধুনীয়া গান গায় আৰু মই কালি ভাইটি এটাৰ মোবাইলত চাই পিনি মই ভাবিলোঁ কি দাদাক এবাৰ লগ কৰি যাওঁ আৰু দাদাই কেনেকুৱানো গান গায় বা বহুত ধুনীয়াও বজায় তেখেতে। এজন নহয় দুজন আছে, মই এজনকৈ প্ৰথমে দেখাই ল'ম আপোনালোকক। সেইটো মানে কি হয়, মই এতিয়া দাদাৰ লগত অকণমান চিনাকি কৰি দিওঁ আৰু দাদায়ো মোৰ কথা অকণমান চিনাকি কৰি দিব। তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম গানলৈ। এতিয়া বিশেষকৈ আমি গানটো আৰম্ভ কৰোঁ। গানটো আৰম্ভ কৰাৰ মাজতে আকৌ আপুনি মোক কথাটো অকণমান কৈ দিব, মই আপোনাৰ কথা অকণমান কৈ দিম মাজতে, হ'ব? ঠিক আছে। আমি আজি সোমবাৰ দিনটোত খুব ধুনীয়া শিৱ গান এটা দাদাই বনাই আছে নে লিখি আছে নাজানো, খুব ভাল লাগিলে এবাৰ শুনিলোঁ। তাৰ মাজলৈ আমি আগবাঢ়ি গৈ থাকোঁ। দাদা এতিয়া খুব ধুনীয়াকৈ গানটো গাওক। কি গান গাম বুলি কৈছিলে? হৰ শিৱ নেকি? সৰ সৰ সদাশিৱ ডম্বৰু বজাই। মই মুলান গগৈ, 4 নং নিমুৰি শিমলুগুৰি নিবাসী। হঠাতে এখেতক লগ পালোঁ মই, দিব্যলতা দাসক লগ পালোঁ। তেখেতৰ অনুপ্ৰেৰণাতে এই গীত এভাগ গোৱা ইচ্ছা প্ৰকাশ কৰিছোঁ। তেখেতৰ মনোভাৱ পূৰণ হওক, আমাৰো মনোভাৱ পূৰণ হওক। এতিয়া বিশেষ টাইম নকৰোঁ, গানটো অলপ শুনি লওঁ। হয়, গানটো গাওক। হয়। আৰম্ভ কৰিছোঁ। এ হৰ হৰ সদাশিৱ ডম্বৰু বজাই, এ হৰ হৰ সদাশিৱ ডম্বৰু বজাই। নাচিবে লাগিলা শিৱ ভাঙৰ লাৰু খাই, এ হৰ হৰ সদাশিৱ ডম্বৰু বজাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই। নাচিবে লাগিলা শিৱ ভাঙৰ লাৰু খাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই। গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর, গুরু ব্রহ্মা গুরু বিষ্ণু গুরু মহেশ্বর, চরাচর জগতৰ তুমি হে ঈশ্বৰ বাবা, হৰ হৰ সদাশিৱ ডম্বৰু বজাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই। নাচিবে লাগিলা শিৱ ভাঙৰ লাৰু খাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই, হৰ হৰ সদাশিৱ ডম্বৰু বজাই। ভাঙে খায় দুলি, ভাঙে খায় দুদুলি, আৰু খায় চপুৰা ধতুৰাৰ গুটি। ভাঙে খায় দুলি, ভাঙে খায় দুদুলি, আৰু খায় চপুৰা ধতুৰাৰ গুটি। ভাঙৰে জালতে ঘৰ বাৰী এৰিলে, ভাঙৰে জালতে ঘৰ বাৰী এৰিলে, থাকে বৰষুণত তিতি বাবা, হৰ হৰ সদাশিৱ ডম্বৰু
বজাই হৰ হৰ সদা শিৱ ডম্বৰু বজাই নাচিবে লাগিলা শিৱ ভাঙৰ লাৰু খাই হৰ হৰ সদা শিৱ ডম্বৰু বজাই হৰ হৰ সদা শিৱ ডম্বৰু বজাই হৰ হৰ সদা শিৱ ডম্বৰু বজাই। খুব ধুনীয়া গালে আপুনি। ধন্যবাদ আপোনালোকলৈ। আৰু আপোনাৰ কণ্ঠত সঁচাই চাগে শিৱ বাবা ঠিক দিয়ে চাগে মাজে মাজে, হয়নে? আপোনালোকৰ অনুপ্ৰেৰণা, হয়। ৰাইজৰ অনুপ্ৰেৰণা, ঈশ্বৰৰ অনুপ্ৰেৰণা। বিশেষ এতিয়া আপুনি গানৰ বিষয়ে কাম কৰি থাকেনে আৰু কিবা কিবা কাম কৰে? মোৰ মানে কিন্তু দেই বেয়া নাপাব। হয় হয়, মোৰ জীৱন চক্ৰখন অলপ বেলেগ ধৰণৰ। মই কামো কৰিব লাগে, সংগীত চৰ্চাও কৰিব লাগে আৰু মিউজিক কম্প'জো কৰিব লাগে, মানে বিশেষ বিশেষ ধৰণৰ কিছুমান কাম কৰি থাকিব লাগে। মোৰ সংসাৰখন বা মোৰ জীৱন চক্ৰটো অলপ জটিল, সেইকাৰণে মই অলপ পিছ পৰি থাকিবলগীয়া হৈছে। আৰু পৰৱৰ্তী দিনবিলাকত মোৰ সংগীত চৰ্চা অব্যাহত থাকিব। আপুনি এনেকৈ ঘৰতে এনেকৈ হাৰমনিয়াম গীটাৰ বজাই থাকিবলৈ মন নে আৰু এনেকৈ ওপৰত অকণমান উঠিবলৈ মন কৰিছে? মনটো যায়, কিন্তু কি হ'ব, এই পৰিস্থিতিয়ে বাধ্য কৰাই যে মানি প্ৰব্লেম, অৰ্থাৎ এই আৰ্থিক দিশৰ শোচনীয়তাৰ বাবেই কিছুমান কাম কৰিবলৈ অসুবিধা হয়। সেইকাৰণে অসুবিধাৰ সন্মুখীন মাজে মাজে মই হ'বলগীয়া হয়। যদি আমাৰ কোনোবা শিল্পীসকলৰ ভিতৰত কোনোবা এজনে যদি আপোনাক বোলে মই আপোনাৰ কণ্ঠ শুনি বা যদিহে ভাল পায়, তেখেতলোক যদি কোনোবা এজন আগবাঢ়ি আহে, তেতিয়া আপুনি কি ক'ব? তেতিয়া মই সহায় কৰিবলৈ আগবাঢ়ি আহিব পাৰে। মই তেতিয়া 100 ভাগৰ 100 ভাগ মই সঁহাৰি জনাম আৰু কৃতজ্ঞতা স্বীকাৰ কৰিম মই। আৰু ৰাইজৰ লগতে জীয়াই থকা মোৰ অভিপ্ৰায় আৰু আশা আৰু প্ৰয়াস দুয়োটাই আছে। ধন্যবাদ। এতিয়া আপুনি বহুতকেইটা কথাও ক'লে, আমি কথাও পাতি গৈ থাকিম মাজে মাজে আৰু গীতো শুনি গৈ থাকিম। হয়। আৰু হঠাৎ মই আপোনাক আহিছোঁৱেই ন, এনেকৈ অলপ মানে গানো শুনিম আৰু কথাও পাতিম। আপুনিও মোক চিনি নাপায়, ময়ো আপোনাক চিনি নাপাওঁ। আৰু হঠাৎ আমি লগালগি হৈ কথা পাতিলোঁ। এতিয়া আপুনি আৰু এটা সুন্দৰকৈ এটা গীত শুনাব। আৰু এগৰাকী আছে আমাৰ, তেখেতক এতিয়া দেখুৱাই দিয়া নাই আৰু চিনাকিও কৰি দিয়া নাই। এখেতক বিদায় দিয়াৰ পিছত আৰু ইজনক মই দেখাম। আৰু এটা আপুনি কোনটো গীত শুনাব? মই ডক্টৰ ভূপেন হাজৰিকাৰ গীত এটিকে গোৱাৰ প্ৰয়াস কৰিছোঁ। তেখেতৰ গীতেই মই প্ৰায় গাবলৈ ইচ্ছা কৰোঁ। ভুল ক্ৰুটি হ'লে ক্ষমা কৰিব। মই অসম সাহিত্য সভালৈ গৈছিলোঁ, লখিমপুৰ সভাত গীত গাবলৈ গৈছিলোঁ। তাতে ডাক্তৰ প্ৰশান্ত নেওগে লগ পালে। তেখেতে মোক নিজৰ গাড়ীতে উঠাই নি এই ভূপেন হাজৰিকাৰ গীত গোৱাইছিলে অসম সাহিত্য সভাত। তেওঁলৈ মোৰ কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু সকলো মোৰ চেনেলৰ যোগেই চেনেলৰ দৰ্শকবৃন্দলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু ওলগ জনাইছোঁ। এই গীতটি গাবলৈ আৰম্ভ কৰিছোঁ, ভুল ক্ৰুটিৰ বাবে ক্ষমা কৰিব। মোৰ গাটো দেখোন মাকন, সাতখন আঠখন, ৰঙালী বিহুত ৰঙা ৰঙা মন, তই দেখোন গাভৰু হলি মাকন। মোৰ গাটো দেখোন মাকন সাতখন আঠখন, মোৰ গাটো দেখোন মাকন সাতখন আঠখন, ৰঙালী বিহুত ৰঙা ৰঙা মন,
তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন কালি দেখিছো মাকন ঘূৰণিৰে পাৰত লপ দেহাৰে মাকন প্ৰতিটো ভাঁজত কালি দেখিছো মাকন ঘূৰণিৰে পাৰত লপ দেহাৰে মাকন প্ৰতিটো ভাঁজত গাই ধুই মাকন হাঁহিলি লাজতে মাকন দুলখন ঘূৰণি মাজত কিহে সোণালীখন তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন মোৰ গাটো দেখোন মাকন 7খন 8খন মোৰ গাটো দেখোন মাকন 7খন 8খন ৰঙালী বিহুত ৰঙা ৰঙা মন তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন বানপানী আহিলে মাকন সোপাই উঠি গলে মাকন শিবিৰা ভিখাৰী হলো মাকন শপত খাই ললো মাকন নৈখন বান্ধিলে মাকন সমাজ গঢ়িলে মাকন ধান বানটোৰ অহাৰ আগতে হাঁহিব পথাৰখন তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন অহাবাৰ বিহুতে মাকন তোকে বিয়া কৰাম মাকন সমাজৰ বাধাকে মাকন দুহাতে ঠেলি যাম মাকন বিয়াখন পাতি লৈ হাল কুৰবাম শইচটো তাই লৈ ভঁৰাল ভৰাম জিলিকি উঠিব ঘৰখন তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন তই দেখোন গাভৰু হৰি মাকন মোৰ গাটো দেখোন মাকন 7খন 8খন নমস্কাৰ ধন্যবাদ আৰু ভূপেন হাজৰিকাৰ সংগীতটো খুব ধুনীয়াকৈ গাইছে আপুনি হয়তো এখন সাহিত্য সভাত যদি এইটো গান গাইছে আৰু কিমান ৰাইজে শুনিছে হয়তো সেইজন আমি তেতিয়া সেইটো সময়ত বহুত সৰু আছিলোঁ 2000 চনত হৈছিলে নেকি হেৰি মই বাৰু পাহৰিলোঁ তাৰিখটো 2000 চনত হৈছিলে নেকি তেনেকৈ 2000 চনতে হ'ব পাৰে 2000 অসম সাহিত্য লখিমপুৰৰ তাত এই গীতভাগ পৰিৱেশন কৰা হৈছিলে বহুত ৰাইজে সমাদৰ কৰিছে কমিটিয়েও যথেষ্ট মোক সন্মান জনাইছে খুব মই নিজকে সৌভাগ্য বুলি ভাবিছোঁ কাৰণ তেখেতে বহুত সুন্দৰ মানে গীত গায় আৰু লিখেও চাগে ন আপুনি মই 2-এটা গীত লিখা মেলাও কৰোঁ কেলৈ ক'লোঁ মানে আপুনি শিৱ বাবা গানটো খুব ধুনীয়াকৈ গাইছে মানে হঠাৎ গাই দিবলৈ ক'লোঁ যে আপুনি ধুনীয়াকৈ গাই দিব পাৰিছে কোনো কিবা কিবি নাই জাষ্ট আছে এখন হাৰমনিয়াম আৰু এখন গীটাৰ হয় নাই সেই গীটাৰ মাজতে ইমান ধুনীয়াকৈ গাই গৈছে আৰু আপুনি আৰু অকণমান টাইম ৰখি দিব আৰু ইজনক মাতিমেই মানে ইজনে হেল্প কৰিব লাগিব তেখেতকো অকণমান চিনাকি কৰি দিম আপোনাকো আকৌ মাতিমেই হেৰি কি কয় এতিয়ালৈ আপোনাক এৰিছোঁ ধন্যবাদ